নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকল, আজি হৈছে 1 ফেব্ৰুৱাৰী। অসমৰ লগতে ভাৰতবৰ্ষৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে ভিডিঅ'টোত এটা লাইক দি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দৰ্শকসকল, আজিৰ প্ৰথম খবৰটো হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত এনকাউণ্টাৰ হোৱা নাই, পুলিচৰ একশ্যন চলিছে। ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ এই মন্তব্য। ৰাজ্যত এনকাউণ্টাৰ হোৱা নাই, ৰাজ্যত পুলিচৰ একশ্যন চলিছে। এই মন্তব্য কৰিছে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। অসমত শেহতীয়াকৈ ধাৰাবাহিকভাৱে আৰক্ষীৰ গুলী চলিছে। অপৰাধ নিয়ন্ত্ৰণৰ নামত আৰক্ষীয়ে ৰাজ্যৰ প্ৰতিখন জিলাতে গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। আৰক্ষীৰ গুলীত বহু অভিযুক্তৰ মৃত্যু হোৱাৰ উপৰিও শতাধিক লোক আহত হৈছে। ধাৰাবাহিকভাৱে আৰক্ষীয়ে অপৰাধীক লক্ষ্য কৰি গুলীচালনা কৰাৰ এই ঘটনা সমালোচিতও হৈছে। ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত চলি আছে শুনানি। এনে পৰিস্থিতিত আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীৰ এই মন্তব্যই এতিয়া নতুন বিতৰ্ক সূচনা কৰাৰ সম্ভাৱনা দেখা দিছে, কিয়নো ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰৰ আঁৰৰ কাৰণ আছিল একেটাই, আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ বাবে শতাধিক অভিযুক্তক আৰক্ষীয়ে গুলীয়াইছে। এনে পৰিস্থিতিত আৰক্ষীৰ গুলীচালনাক একশ্যন বুলি কোৱা বিষয়টো চিন্তনীয়। ইফালে নগাঁও কাণ্ডৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি উল্লেখ কৰি সঞ্চালক প্ৰধানগৰাকীয়ে সেই বিষয়ত মন্তব্য কৰাৰ পৰা বিৰত থাকে। উল্লেখ্য যে কাহিলীপাৰাত অনুষ্ঠিত হোৱা আৰক্ষীৰ এক অনুষ্ঠানত এই মন্তব্য কৰিছে ভাস্কৰ জ্যোতি মহন্তই। দৰ্শকসকল, আজিৰ দ্বিতীয় খবৰটো হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। পুনৰ নিৰ্মাণ কৰা হ'ব লাচিতৰ সমাধি, এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ 15 ফেব্ৰুৱাৰীৰ পৰা সম্পূৰ্ণৰূপে খুলিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ধেমাজিত এই মন্তব্য কৰিছে। কোভিডৰ বৰ্ধিত সংক্ৰমণৰ বাবে ৰাজ্যৰ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে। ইয়াৰ মাজতে কিশোৰ-কিশোৰীসকলক কোভিডৰ ভেকচিন প্ৰদান কৰা থকা হৈছে। উল্লেখ্য যে সোমবাৰে ধেমাজিত মেডাম মে ফিৰ এক কাৰ্যসূচী অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানতে তেওঁ বীৰ লাচিত বৰফুকনৰ ওপৰত এক তথ্যচিত্ৰ নিৰ্মাণৰ বিষয়তে ঘোষণা কৰে। ৰাজ্যৰ উপৰিও মুম্বাইত লাচিতৰ ওপৰত এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছেমিনাৰ অনুষ্ঠিত কৰা হ'ব বুলি উল্লেখ কৰিছে। ইফালে মেডাম মে ফিৰ তাৎপৰ্য বিশ্লেষণ কৰাৰ উপৰিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে মেডাম মে ফি উৎসৱৰ পুৰুষ আৰু উত্তৰ পুৰুষৰ প্ৰতি সন্মান বঢ়ায়। অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ উপৰিও পুৰুষসকলক সন্মান প্ৰদান কৰি অসমৰ উন্নয়নৰ বাবে তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, আজি অসমীয়া জাতিয়ে আহোমসকলৰ পূৰ্বপুৰুষসকলৰ পৰা প্ৰেৰণা লয়। তেওঁ অসমৰ প্ৰতিখন টাই জনগোষ্ঠীৰ গাঁৱতে একোটাকৈ 20 লাখ টকীয়া চাও চেন ৰে বাজ পূজাঘৰ নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰে। আগন্তুক বৰ্ষৰ মেডাম মে ফিত ৰাজ্যৰ 50খন গাঁৱত এই পূজাঘৰ উদ্বোধন কৰিব বুলি কয়।